কি গাইছ এক্সিডেণ্ট হৈ গ'ল গাইছ আমি মানে পাহাৰত ঘূৰি পাইছিলোঁ এইটো ৰাস্তাত আমি হাই হেল্ল' নমস্কাৰ তো আপোনালোক কেনেকুৱা আছে ভালে আছে চাগে তো আজি আমি যাম আমাৰ পাহাৰটো ডাইৰেক্ট মানে পৰিছে তললৈকে খহি আহিছে তো তাতে চাব যাওঁ আৰু ৱাটাৰফল নিজে হৈ গ'ল তো আপোনালোকক দেখাবলৈ চেষ্টা কৰিম তো মোৰ লগত সহযোগ কৰিব চাবি এইটো এইকেইটা খিলকে আমি কৰাই দিয়ে আহিছিলোঁ গাইছ চাবি গাইছ এতিয়া আহিব গাইছ Ngoài tao তো এতিয়া আমি গৈ আছোঁ তালৈকে তো এতিয়া আমি ওপৰত উঠি আছোঁ গাইছ মোৰ পিছত ভিউবিলাক চাব বহুত ধুনীয়া চাব পাৰে ইয়াতে আৰু এইটো হৈছে পানী শুকাই গ'ল আগতে বহুত পানী আছিলে তো গাইছ এইটো হৈছে জিন্দাগী ভবাই নাছিলোঁ যে এনেকুৱা হ'ব বুলিকে সেইকাৰণে আজি আমি চাব আহিলোঁ তো গাইছ আপোনালোকে চাব পাৰিছে বহুত চাব পাৰে কি অৱস্থা হৈছে এইটো চা গাইছ ভিউ Arlong. So guys, बहुत खतरनाक आपका का वीडियो बनाई सब पर है लड़ा है गाइस आई मीन 20 किलो है सब पर है फोटो तो निकले गाइस वीडियो इमान है आपन ভাল লাগিছে যে লাইক কৰিবা সাবস্ক্রাইব কৰিব নাপাহৰিবা আৰু জামা আপোনাৰ বন্ধুক শেয়াৰ কৰিবা আৰু এটো ইকুৱে হোৱা নাই গাইস চাব পাৰে এটো ইকো নহয় আমি লৰা হয় গাইস এটা চাব পাৰে অৱস্থা নাই
এইটো ভিউ বহুত মজাকৈ ভিউ হয় আপোনালোকে আহিব পাৰে কিন্তু ভালদৰে আহিব তো আহিলেও ল'ৰা আহিব নহ'লে ছোৱালী পৰি পৰা গ'লে তলত পৰি মৰি যাব সেইকাৰণে আহিব অকণমান তাগৰা মানুহ আহিব এইফালে